নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। পুনৰ আপোনালোকক গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ নতুন চাকৰি মুকলি কৰা হৈছে, য'ত আপোনালোকৰ 5000 প্লাছ পদ আপোনালোকৰ মুকলি কৰা হৈছে। আৰু এই পদসমূহৰ বাবে আপোনালোকে 10 পাছ 12 পাছ লগতে ITI থাকিলে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াত কি কি পদ আপোনালোকৰ মুকলি কৰা হৈছে আৰু কিদৰে আপোনালোকে আবেদন কৰিব, কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে মাথো শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ NF ৰেলৱেৰ ফালৰ পৰা এইসমূহ ভেকেঞ্চি আপোনালোকক মুকলি কৰা হৈছে আৰু ইয়াত টোটেল আপোনালোকৰ 5647টা ভেকেঞ্চি মুকলি কৰা হৈছে। কি পদ আছে বলক চাই লওঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ বিভিন্ন ধৰণৰ পদ মুকলি কৰা হৈছে আৰু আপোনালোকৰ প্লাম্বাৰ, কাৰ্পেণ্টাৰ, গেছ কাটাৰ, ফিটাৰ, মেকানিক, আপোনালোকৰ ইলেক্ট্ৰিচিয়ান আৰু আপোনালোকৰ হেল্থ ডিপাৰ্টমেণ্টৰো পদ আপোনালোকক মুকলি কৰা হৈছে। আপোনালোকে চাব পাৰে আপোনালোকে হেল্থ ডিপাৰ্টমেণ্টৰ ফালৰ পৰাও আপোনালোকৰ বিভিন্ন ধৰণৰ পদ মুকলি কৰা হৈছে আৰু আপোনালোকৰ একাউণ্টেণ্টৰ পদ মুকলি কৰা হৈছে। আৰু এই পদসমূহত আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে 10 পাছ কৰা হ'ব লাগিব। লগতে আপোনালোকৰ ITI থাকিলে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যিবোৰ মেডিকেল ডিপাৰ্টমেণ্টৰ পদ মুকলি কৰা হৈছে এইবোৰ পদৰ বাবে আপোনালোকে 12 পাছ কৰা হ'ব লাগিব ছায়েন্স ষ্ট্ৰীমৰ পৰা, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকে চাব পাৰে মিনিমাম আপোনালোকৰ 15 বছৰ হ'ব লাগিব, মেক্সিমাম আপোনালোকে 24 বছৰলৈকে জেনেৰেল কেটেগৰীয়ে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সনো আপোনালোকক দিয়া হৈছে। SC ST কাৰণে আপোনালোকৰ 5 বছৰ, OBC কাৰণে আপোনালোকৰ 3 বছৰ। আৰু আপোনালোকৰ এপ্লিকেশ্যন ফিজ ৰখা হৈছে আপোনালোকে চাব পাৰে। UR OBC MOBC কেটেগৰীৰ কাৰণে আপোনালোকে 100 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু SC ST ওমেন কেণ্ডিডেট হ'লে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আৰু এই পদসমূহৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। আপোনালোকৰ NF ৰেলৱেৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। ইতিমধ্যে আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হৈছে আপোনালোকে চাব পাৰে। 4 নৱেম্বৰৰ পৰা আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট ৰখা হৈছে আপোনালোকে 3 ডিচেম্বৰলৈকে আপোনালোকে এইসমূহ পদৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। এইটো আছিলে বন্ধু-বান্ধৱীসকল এটা সৰু সুৰা ইনফৰমেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।